নমস্কাৰ, আজি ভিডিঅ'টো বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ বিদ্যালয় আজি আছিলে ৬ষ্ঠতম প্ৰতিষ্ঠা দিৱস। সেয়েহে সকলো সাজি কাচি গ'লোঁ। তাৰপিছতে আমাৰ প্ৰথম কাৰ্যসূচী আছিল সাংস্কৃতিক শোভাযাত্ৰা। তাত আমি বিয়া নামৰ লগতে বিহু গালোঁ, নাচিলোঁ, ফূৰ্তি কৰিলোঁ। তাৰপিছতে আহি আকৌ বিদ্যালয়ত উপস্থিত হৈ দেখিলোঁ আমাৰ নিমন্ত্ৰিত অতিথিসকল যিহেতু আহি পাইছিলে, তাৰ কাৰণে আমি আকৌ গামোচাখিনি ৰেডি কৰি দিছিলোঁ। আকৌ ইফালে ষ্টেজত আমাৰ বিভিন্ন কাৰ্যসূচীসমূহ এটাৰ পিছত এটাকৈ হৈ গৈ আছিলে। এয়া আছিলে বিয়ানাম। এই ছাৰজন আকৌ চোৱাত কি ব্যস্ত, তেওঁ একেবাৰে একান্ত মনে প্ৰগ্ৰেম চাই আছে দেই। যি কি নহওক, আমাৰ শেষৰ কাৰ্যসূচী আছে নাটক। এই নাটকৰ চিনটোৰ কাৰণে যে কিমান মানুহে বাট চাই আছিলে, শেষৰ মুহূৰ্তখিনি আছিলে কিন্তু অতি দুখ লগা। যিহেতু মৃত্যু হৈ যায় সকলোৱে কিন্তু কান্দিছে দেই। সেই সময়খিনি সঁচাকৈ সকলোক দেখি পেলাই যে বেয়া লাগি গৈছিলে। যি কি নহওক, আমাৰ প্ৰগ্ৰেমৰ শেষত আমি এটা বিহু নাচিলোঁ, যিহেতু আমি বিহু প্ৰিয় মানুহ। তাৰপিছত সকলোখিনি মানুহ যোৱাৰ পিছত আমি আকৌ এটা হিন্দী নাচ নাচিবলৈ নেৰিলোঁ দেই। সেইখিনি নাচি কৰি হোৱাৰ পিছতে আমাৰ প্ৰগ্ৰেম সিমানতে সমাপ্ত হৈছিলে। তাৰপিছতে আমি আকৌ ঘৰলৈ আহিলোঁ। এয়া আছিলে কিছু ফটো।